আমি আনকি শিক্ষকৰ পদোন্নতিৰো প্ৰস্তাৱ দিছোঁ, যাৰ কাৰণে যি শিক্ষকৰ নিযুক্তিৰ সেৱা বিধি থাকে, সাৰ্ভিস ৰুল থাকে, এই সাৰ্ভিস ৰুলখনক আমি সংশোধন কৰাৰ প্ৰস্তাৱ ৰাখিছিলোঁ। কেবিনেটলৈকে আমি গৈ পাইছিলোঁ, কিন্তু আমাৰ শিক্ষক সংগঠনবিলাকৰো মতামতটো খুবেই গুৰুত্বপূৰ্ণ। গতিকে আমাৰ যিমানবিলাক শিক্ষক সংগঠন আছে, আমি শিক্ষক সংগঠনবিলাকৰ লগতো এই নতুন সাৰ্ভিস ৰুল সম্পৰ্কে আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। তেওঁলোকৰ মতামত গ্ৰহণ প্ৰক্ৰিয়া আমাৰ সম্পূৰ্ণ হৈছে। বিদ্যালয় শিক্ষা বিভাগত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে এখন নতুন সাৰ্ভিস ৰুল আহিব আৰু যিখন সাৰ্ভিস ৰুলত শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থাও থাকিব। আৰু এতিয়া আমি গ্ৰেজুৱেট টিচাৰ যিসকলক উইথ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী তেনে আমি শিক্ষক পাইছোঁ, শিক্ষা আছে, কোৱালিফিকেশ্যন আছে, সেইটোৰ সৎ ব্যৱহাৰ কৰি তেওঁলোকক 11-12তো শিক্ষাদানৰ সুযোগ যাতে আমি প্ৰদান কৰিব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰোঁ। 4,500 নিযুক্তি অতি শীঘ্ৰেই হ'ব আৰু ওপৰঞ্চি যিখিনি আমাৰ খালী পদ থাকিব, সেই খালী পদৰ বিজ্ঞাপনো সোনকালে ওলাব। নিযুক্তিৰ প্ৰক্ৰিয়া এটা বছৰত দুটা নিযুক্তি, বিশেষকৈ উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক দুবাৰকৈ নিযুক্তি কৰিব পৰা যায়। আগতে আমি শিক্ষক নিযুক্তি কৰোঁ খালী পদৰ বিপৰীতে। এতিয়া এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব খালী হ'বলগীয়া পদৰ, অৰ্থাৎ অহা 6 মাহত যিখিনি পদ খালী হ'ব সেইখিনিৰো আমি আগতীয়া বিজ্ঞাপন দি আগতীয়াকৈ তাৰ আবেদন পত্ৰ সংগ্ৰহ কৰাৰ এটা ব্যৱস্থা আমি